हेलो एभ्रिवान मैं प्रियंकाई मोर अन्य एटा भिडिओले आपनालोक सकलोके पुनरबार स्वागतम जनाइछु आरो আজি मैं লৈ আহিছো कठाলৰ मुचिर एटा नतुन रेसिपि आशा करो आपनालोक सकलोए এই ভিডিওটো চাই ভাল পাব আৰু যদি ভাল পায় তেতিয়াহলে প্লিজ মোৰ চেনেলটো লাইক কমেন্ট এন্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন আৰু ইয়াত মই ডাঙৰ পিয়াজ দুটা পিচি লৈছো মিক্সিত বিলাহী দুটা জলকীয়া তিনটা আদা টুকুৰা আৰু নহৰু 10 ফুটা পেষ্ট কৰি লৈছো ইয়াত মই আৰু ইয়াত লৈছো মই ধনিয়া গুৰি 1 চামুচ জিৰা পাউডাৰ 1 চামুচ ৰেড চিলি পাউডাৰ 1 চামুচ আৰু হালধি আধা চামুচ লৈছো মই ইয়াত তেজপাত 3 খিলা গোটা জিৰা অলপমান আৰু দালচিনি 3 টুকুৰা গোটা জালুক কেইটামান আৰু ইলাচি 4টা লৈছো মই ইয়াত আৰু কঠালটো ডাঙৰ ডাঙৰকৈ কাটি আলু এটাৰ সৈতে মই কুকাৰত এটা সিটি মৰাই পিনে হালধি অকণ দি বইল কৰি লৈছিলো এতিয়া তেল গৰম হোৱাত মই ইয়াত তেজপাত 3 খিলা আৰু যেখিনি গোটা মছলা আছিল গোটেখিনি দি দিছো ইয়াত আৰু এখিনি মোৰ ভালদৰে ভজা হৈ গল এতিয়া আৰু ইয়াত মই এতিয়া দিম যেখিনি মই পিয়াজৰ পেষ্ট বনাই থৈছিলো সেইখিনি ইয়াত এতিয়া দি দিম মই নিমখ আধা চামুচ দি দিছো মই ইয়াত এতিয়া আৰু এয়া সব পিয়াজখিনি অকণমান ৰঙচুৱা নিচিনা হৈ গৈছে সেইকাৰণে মই ইয়াত যিখিনি বিলাহী পিউৰি গুটেখিনি দি দিছো এতিয়া ইয়াত এইখিনি দিয়াৰ পিছত এতিয়া মই ভালদৰে গুটেখিনি মিক্স কৰি দিছো মছলাখিনি গুটেখিনি দি দিছো এতিয়া ইয়াত মই আৰু এয়া চাওক আমাৰ মছলাখিনি পুৰা ৰেডি হৈ গল আৰু ইয়াত মই এতিয়া কঠালখিনি দি দিছো বইল কৰি থোৱা আৰু এই কঠালখিনি দি দিয়াৰ পিছত মই গুটেখিনি সবজিখিনি ভালদৰে ভাজি থাকিম এতিয়া আৰু এইখিনি চাওক মোৰ কঠালখিনি ভালদৰে ভজা হৈ গল আৰু কঠালখিনি ভালদৰে ভজা হৈ গল এতিয়া ইয়াত মই এতিয়া পানী দি দিছো পানী আপোনালোকে নিজৰ আন্দাজ অনুসৰি দিব জুনে যিমানখিনি গ্ৰেভি ৰাখিব বিচাৰে হিমানখিনি পানী দিলেই হ'ব আৰু ইয়া পানী দিয়াৰ অলপ দেৰি পিছতে উতলিব ধৰিছে ভাতখিনি
আৰু এইখিনি প্ৰায় হৈ গৈছে আৰু লাষ্টত মই গৰম মছলা পাউডাৰ 1 চামুচ দি দিছোঁ আৰু একেবাৰে লাষ্টত মই ইয়াত দি দিছোঁ বাটাৰ 1 চামুচ এই বাটাৰ 1 চামুচে সবজিখনৰ টেষ্ট আৰু দুগুণে বঢ়াই তুলিব সেইকাৰণে বাটাৰ 1 চামুচ দি দিছোঁ আৰু এয়া কঁঠালৰ মুচিৰ তৰকাৰী ৰেডি হৈ গ'ল